নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ সকলোকে। আজিলৈ আহিছোঁ মই বুটা ফুলৰ চানেকি। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু কেনেকুৱা পালে মোক জনাব। এইটো বুটা ফুল বাচিবৰ বাবে মই আপোনালোকক গ্ৰাফৰ ডিজাইনটো প্ৰথমে দেখাইছোঁ। ইয়াত মই দুকণি উঠোৱা আছে, একণি পেলোৱা আছে। মই প্ৰায় ঠিক তেনেদৰে ইয়াতে মই দুকণি উঠাম আৰু একণি পেলাম। যিসকলে শালৰ বিষয়ে জানে তেওঁলোকে নিশ্চয় ধৰিব পাৰিছে দুকণি উঠোৱা মানে দুডাল সূতা একেলগে থাকিলে আমি চাৰিডাল উঠাব লাগিব আৰু দুডাল পেলাব লাগিব। প্ৰায় ঠিক মই এনেদৰে গোটেই পাহত তুলি ল'লোঁ। তাৰ পাছত আছে দুকণি উঠোৱা, একণি পেলোৱা, দুকণি উঠোৱা, একণি পেলোৱা, এনেদৰে চাৰিবাৰ। তো মই তিনিকণি এইফালে আগবাঢ়ি আহি দুকণি এনেকৈ চাৰিবাৰ উঠাইছোঁ। তাৰপিছত মই সূতাবিলাক মাৰি দিছোঁ দুডালকৈ। আপোনালোকে যিমান কেইডাল মাৰে আপোনালোকৰ ইচ্ছা। তাৰ পিছৰ পাকটো হৈছে পাঁচকণি উঠোৱা, একণি পেলোৱা। তো মই প্ৰায় তেনেদৰে আগৰ নিচিনা পাঁচকণি উঠাই একণি পেলাই এনেদৰে গোটেইকেইটা ফুলতে দি দিছোঁ। তাৰ পাছত আছে চাৰিকণি উঠোৱা আৰু পাঁচকণি পেলোৱা। চাৰিকণি উঠাব লাগিব। তাৰে আমি আগৰ নিচিনাকৈ এনেদৰে চাৰিকণি উঠাম আৰু পাঁচকণি পেলাম। এনেদৰে মই তুলিলোঁ। তাৰপিছত দেখিছে দুয়োটা একেই পাক আৰু মাজৰ পাকটো তিনিকণি উঠোৱা আছে। মই মাজৰ পাকটো তিনিকণি উঠালোঁ। এনেদৰে মই গোটেইকেইটা দি দিলোঁ। এনেদৰে মই সম্পূৰ্ণ ফুলটো বাচিলোঁ আৰু শেষৰ পাকটো মই এইবাৰ আপোনালোকক দেখাইছোঁ। এনেদৰে দুকণি উঠোৱা, একণি পেলোৱা। খুব সুন্দৰ হৈছে বুটাটো দেখিবলৈ। আপোনালোকক সম্পূৰ্ণ বুটাটো মই দেখাম আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে মোক নিশ্চয় জনাব আৰু এনেকুৱা ভিডিঅ' লাগিলে মোক কমেণ্ট কৰি